আমি কৈছে এইবাৰ ইলেকশ্যনত যাবা নোৱাৰো। সেই কিয় নৰিবা মই আছো তো তহঁতে টেনশ্যন কিয় লৈছে সেইষাৰ কথা থৈ তই সেইষাৰ কথাই বকি থাকে সেইষাৰ কথা এবাৰ ক'লে তোৰ মুখত জুই লগাই দিম মই। দে হ'ব দে নকাও দে ইয়াৰ বেছি অলপ চৰত মোক ভাঙি দিম হাই কি পুচুৰ কৰি আছা। মনে মনে থাক আৰু মোৰ কথা শুন। কালে গম নাপাকৈ আমি নিংনি ঠিকাদাৰক মোৰ জেগাত ইলেকশ্যন দি চিৰাও দে। কিয় দিমে ইমান কষ্ট কৰি সেই চিপটা তোৰ পইচা কেইটামান আনিছো আৰু তই তাক ইলেকশ্যন দিছে দিবা বিচাৰিছা মোক দিয়া পইচা কেইটা কিন্তু মই তাক নেদা দে আৰু ফিৰে এটা হ'ল কি মাটিত পৰিব যি কৈছো এই ঘৰ নহ'লে কিন্তু কথা বেয়া যাব। যাও ঠিকাদাৰ ঘৰক। কোনি আই নিংনি ঠিকাদাৰ ঘৰত আছে নে? কোনে শুনে মোক নিংনি ঠিকাদাৰ বুলি নাম দিবি দেই মোক অকল ঠিকাদাৰ দা বুলি মাতবি ঠিকাদাৰ দা তোমাক বোলে জেকি কিবা কয়া তই পিছে মোক কবা দি। ঠিকাদাৰ দা মই যি ইলেকশ্যন খেলা গৈছিলো নেখেলা দা মোৰ জেগাত তোমাকে উঠি দাম। এইবাৰ নেখলাও দে ফাটা জেঙা ছবিত আৰু কোনোবা ইলেকশ্যন খেলব না লাগা হলি ফাটা জেঙা ছবিত বাহিৰে বেলেগ দিম দেচোন কিন্তু তুমি মোৰ খেলবা লাগব। কিয়নো কথাটো কি হৈছে তাৰমানে মই খেললে 36 কোটি আৰু অলপ যোৱা হব। এতিয়া তুমি যদি মোৰ জেগাত উঠ তেনেহ'লে সিহঁতেতো গম নাপায় গম নাপালে এতিয়া আমি জয় হৈ যাম এতিয়া সিহঁতে বেছি জোৰ নেদে। বেটা আইডিয়াটো ভাল মাৰিছে আই তই বা যে কি আইডিয়া উলিয়াইছে আই তই সেইকাৰণে কওঁ না সেইকাৰণে তহঁতে মোৰ কথা শুনবা লাগে অলপ। দে হ'ব দে মই উঠিম দে ইলেকশ্যনত সেন্দক নকপি কাকো মই দিয়া পইচা কেতিয়া দি ঠিকাদাৰ দা তুমি যে কি কথা ক পইচা আৰু ক'ত থাকব পস্তা চাবনটাই হৈ গ'ল দেখোন ইমান পইচাৰ বস্তা চাপিছে। ঠিকাদাৰ দা হ'ব দা কিবা আকৌ মেনেজ কৰা অলপ আৰু পইচা দি হ'ব দা ক'ৰবাত 2 লাখ মান যাব বেছি নাদে নহয়। খালি তহঁতে মোৰ মূৰত কোবে জয় হওঁ না ঠিকেই নাই তহঁতে দেখোন মোৰ তাৰপৰা 3 লাখ মান খাপলাই মাৰবি এতিয়া ঠিকাদাৰ মানুহে এনেকে কথা ক'লে ভাল নাথকি মেনেজ ঠিকাদাৰ দা মেনেজ দে হ'ব দে যা তহঁতে যা মই কালি কিন্তু তহঁতৰ লগত আলোচনা কৰিম যা। ঠিকাদাৰ দা ইলেকশ্যনটো আহিলে তাকেতো আই প্ৰচেছন কৰিব নোৱাৰিব আৰু মানুহ যোগাৰ কৰিব লাগিব দেখোন মানুহ যোগাৰ নাই আৰু পইচা পাতি লাগব অলপ। মোকে খাবা খুজিছা দে তহঁতে আৰু পইচা লাগব তহঁতক ঠিকাদাৰ দা তুমি যদি এতিয়া অলপ পইচা খৰচ নকৰ পিছক লাগি তুমি কেনেকৈ পাবা কিবা এটা পাবা লগা হ'লে কিবা এটা এৰিব লাগবই তুমি। ঠিকাদাৰ দা এতিয়া আমাৰ গাঁৱত তুমিয়ে পইচা থকা মানুহ আৰু সিহঁতেতো তোমাৰ ওপৰত এনা যাব নোৱাৰে তুমি যদি অলপমান বেছিকৈ পইচা খেদা দিয়া না সিহঁতে ক'ৰবাত পৰি থাকিব। ঠিকাদাৰ দা তুমি যদি এতিয়া অলপ পইচা খৰচ কৰি দিয়া না তুমি আৰামত জয় হৈ যাবা। এসপ্তাহ আছে ইলেকশ্যনক লাগি হ'ব দে কিবা অলপ আৰু পইচা খেদি দিম জয় হৈ যাম দে আৰামত তহঁতে টেনশ্যন নলবি মই জয় হৈ গ'লেতো আৰু টেনশ্যনে নাই তহঁতক গলক আৰু সতীশেতো আকৌ কৰিবই নোৱাৰে তহঁতে তিনিও মোৰ পি হৈ থাকিব পাৰিবি আজিয়ে বোলা প্ৰচেছন কৰিবা মানুহ লাগব নহয় এতিয়া মানুহ ক'ৰ পৰা আনবি তুমি টেনশ্যন নলবা মানুহ অনা দায়িত্ব মোৰ। প্ৰচেছন কৰি দাদা বলা নিংনি ঠিকাদাৰ জিন্দাবাদ 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 নিংনি ঠিকাদাৰ জিন্দাবাদ 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 দে তাড়াতাড়ি যো বহুত ঘূৰবে আছে আৰু আজি কি হ'ব আই মই বেছি ভোট পাম না ঠিকাদাৰ দা তুমি টেনশ্যন নলবা চব মানুহ তোমাৰ ফালে আজি তুমি 1000+ মাৰবাই মানুহকেইটাক কৈছা নাই মোক ভোট দিবা 800 মান মানুহ তোমাকে ভোট দিব আজি তুমি টেনশ্যন নলবা। কি সঁচা নেকি ভালে দেখোন তুমি খালি পইনাকলে মিঠে ৰেডি কৰি থৈ দিয়া মই যাওঁ ৰ'বা আৰু 4টা মানুহ কবা আছে সিহঁতে কৈ আহক লাগে। তই কাক ভোট দিলি ঠিকাদাৰ দাকে দিছো দে আৰু কাক দিম ৰিমলি তই কাক ভোট দিলি ঠিকাদাৰ দাই মেইন আমাৰ ঠিকাদাৰ দাকে ভোট দিছো ঠিকাদাৰ দা তুমিয়ে যাবা বলা আমিও ভোটকেইটা দিছে আজিলৈকে মই হাৰি নাপালো আজি নামন জলকেইটাই মোক হাৰালাক। ঠিকাদাৰক উঠাব বুলি গম পালে আমি আৰু অলপ পইচা খৰচ কৰিলো হয় নহয়। কি করবি আর দুঃখের দিন আমার হ'ব দা করতে না কানবে কিমান কান্দিম নোৱাৰ হল বুলি কি বুড়া লেভেল দিছিলি তো আমার লগত পাঙ্গাল মরি যাবি বুঝিস না মরি যাবি দে হ'ব দে ভুল হৈ গেল দে আমাৰ আৰু ঠিকাদাৰ কৈ পেলাই আমাক পাঁচের আছে নেটবি কইটো ডোন্ট আন্ডারস্টিমেট জেকি পাওয়ার বুড়া চাই দিও মোক যাবা দেই এতিয়া মোৰ আগত ফক নকৰবি ঠেং কাটি দিম দুৰু চাই লাগ